নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ক'বলৈ লৈছোঁ 10টা অসমীয়া হাতৰ। তো তোমালোকে ভালদৰে জানি লোৱা আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো ব'লা দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ হাতৰটো হৈছে দিনে ৰাতি ঘূৰি থাকে, চাবি নিদিলে ভাগি পৰে। এনসাৰটো কি হ'ব, উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। মই 5 ছেকেণ্ড সময় দিম আৰু যদি নোৱাৰা মই তোমালোকক কৈ দিম। উত্তৰটো হ'ব ঘড়ী। 2 নম্বৰ হাতৰটো হৈছে গীত গাই কথা কয়, মানুহ দুনু কোনো নাই। তো তোমালোকক উত্তৰটো ক'বলৈ 5 ছেকেণ্ড সময় দিম। তোমালোকে যদি জানা কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব ৰেডিঅ'। 3 নম্বৰ হাতৰটো হৈছে আহোঁতে খুলিলে টিপ টিপ পায়, যাওঁতে মাৰি বাৰে বাৰে চাই। তো উত্তৰটো কি হ'ব তোমালোকক 5 ছেকেণ্ড সময় দিম। তো তোমালোকে কমেণ্ট বক্সত কৈ দিয়া। উত্তৰটো হ'ব তলা চাবি। 4 নম্বৰ হাতৰটো হৈছে ওপৰত ছাতি তলত গুটি, তাক খাই আহিন কাটি। উত্তৰটো কি হ'ব তোমালোকক 5 ছেকেণ্ড সময় দিম। তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব কচু। 5 নম্বৰ হাতৰটো হৈছে যিয়ে দিয়ে তাকে খায়, পানী দিলে মৰি যায়। তো উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। 5 ছেকেণ্ড সময় দিলোঁ। উত্তৰটো হ'ব জুই। 6 নম্বৰ হাতৰটো হৈছে কাণত ধৰি নাকত বহে। উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট বক্সত লিখি দিয়া। তো তোমালোকক 5 ছেকেণ্ড সময় দিলোঁ। উত্তৰটো হ'ব চশমা। 7 নম্বৰ হাতৰটো হৈছে গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ। তো উত্তৰটো কি হ'ব কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। তো 5 ছেকেণ্ড সময় দিলোঁ। উত্তৰটো হ'ব কি মাটি কঁঠাল মানে আনাৰস। 8 নম্বৰ হাতৰটো হৈছে এডাল খেৰেৰে ঘৰটো বেৰে। তো উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। 5 ছেকেণ্ড সময় দিলোঁ আৰু যদি নোৱাৰা মইতো কমেই। তো উত্তৰটো হ'ব কি চাকি। 9 নম্বৰ হাতৰটো হৈছে পেট আছে পেটু নাই, মুখ আছে জিভা নাই। তো উত্তৰটো কি হ'ব 5 ছেকেণ্ড সময় দিলোঁ। তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। নোৱাৰিলেতো মই কমেই। উত্তৰটো হ'ব কলহ। 10 নম্বৰ হাতৰটো হৈছে ওপৰৰ পৰা পৰিল চিলা গোটে গোটে মানুহগিলা। তো উত্তৰটো কি হ'ব 5 ছেকেণ্ড সময় দিলোঁ। তোমালোকে যদি জানা কমেণ্ট বক্সত কমেণ্ট কৰি দিয়া। উত্তৰটো হ'ব চোলা।